এৰিয়া চাওক বাবা জাম্বেলি এখন কাৰ্বি চেং গ্ৰুপ চেং সব জনগোষ্ঠীয়ে আছে যেন পাইছোঁ কাৰ্বি ট্ৰাইব নিশ্চয় ক'ব নিদিয়ে বুজাই কাৰ্বিসকলৰ ইয়াত আপোনালোকে দেখিছে সব জনগোষ্ঠীৰে আৰু কালচাৰেল বস্তুবিলাক আছে ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে আপোনালোকে দেখিছে ইয়াত এইফালে চাওক এইবিলাক ফিছ কিপিং মানে মাছ মৰা হেৰি কুকিসকলে মাছ মৰা আৰু এইটো হৈছে ডিমাচাসকলৰ মাছ ধৰা সঁজুলি এইখিনি চব মাছ ধৰা সঁজুলি আৰু এইফালে পাউৰি তোমাৰ তেওৱাৰা বুলি মানে এইটো হৈছে বিগ ফিছ মানে ডাঙৰ মাছ মানে থিয় কৰি এবাৰ দেখাইছোঁ বহুত ডাঙৰ আৰু আপোনালোকক মই অলপ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাওঁ চাই থাকিব तुम्हारे नाम सियारे तुम्हारे खुमान হবকো তুমি জানো বুজানে এটাতো ডাঙৰ ডাঙৰ ইনসেক্ট এনিমেল খাব পাৰে অসমীয়ালৈ কলচি উঠি
এটা ধুই ধুই খায় ये तो स्वाद आता तुम्ही ढोकर से सॉफ्ट माझा पाहिजे ढोकर মাজতে মই তোমাকে বাচিম চাবাৰ সপোনতো দি থাকো তুমি মাজতে মই তোমাকে বাচিম চাবাৰ মই মানে দীঘল দাড়ি বাঘৰ দাড়ি মানে চব আছে আৰু নথকা একো নাই আৰু এতিয়া ক'বলৈ নিজেও চব এইবিলাক নাজানোৱে वो 4 डांस दिखाते हैं एक क्लासिकल है एक बेम्बो डांस है और एक म्यूजिक टाइप का है और एक डांस है इवनिंग बहुत कलरफुल प्रोग्राम होता है म्यूजिक से लेके ওপৰত যিমানখিনি অৰ্কিড দেখিছে মাটি নোহোৱাকৈ দিয়া গছত থকা অৰ্কিড বতাহৰ পৰা মানে মইশ্চাৰ কালেক্ট কৰি তেনেকৈ দিয়াই থাকে সেইকাৰণে অৰ্কিডক আপোনাৰ এয়াৰ প্লান্ট তলৰখিনি চব সেইখিনি মাটি কপোৰ মাটিত